এইটো পইতা ভাত কালি ৰাতিৰ ভাত একদম ধুনীয়াকৈ পানী দি থৈ দিছিলোঁ সঁজুলিখিনি চাওক কি আছে এয়া আছে কচু ভাজি এয়া নমস্কাৰ মই ৰঞ্জিত ফুড চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো ফ্ৰেণ্ডছ আজি মই আহিলোঁ ৰাতিপুৱাতে গৰু দিবলৈ আৰু এইফালে নদীখন বোলে এপাক আপোনালোকক দেখুৱাই যাওঁ আমাৰ গাঁৱৰ নদীখন চাওকচোন কি সুন্দৰ পৰিৱেশ এটা আপোনালোকক কি সুন্দৰ দেখিলে নহয় ইমান ধুনীয়া পৰিৱেশ তো আজি ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ ফ্ৰেণ্ডছ আহি ভাল লাগিছে আৰু ভাবিলোঁ ভাল লগা দৃশ্য যিহেতু আপোনালোককো দেখাই দিওঁ ৰাতিপুৱা নাই অলপ পিছত মানুহ গৰু এৰিয়াত ঘূৰি যাবগৈ কাৰণ আমিতো গাঁৱলীয়া মানুহ নদীৰ ওপৰতে নিৰ্ভৰশীল হয়নে নহয় গতিকে চাই থাকিব আজি ভিডিঅ'টো শেষলৈকে চাওকচোন নদীত কি ধুনীয়াকৈ পানী আহি আছে নদীৰ ফালে চাৰিওফালে ইফালে গছ বননি ইফালে পাহাৰ সুন্দৰ এটা পৰিৱেশ আজি বৰষুণ দি আছে কাৰণে পাহাৰটো ঠিক চিনি পৰা নাই বাৰু তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ফ্ৰেণ্ডছ এইকেইটা এই পণ্ডিতকেইটাক দিবলৈকে আমি মানে এৰাল দিবলৈকে আমি নদীলৈ আহিছোঁ মানে চব পথাৰত চব ফালে পানী পানী হৈ গৈছে সেইকাৰণে নদীত অলপ ওখ ঠাই আছে তাতে বোলো সিহঁতক এৰাল দি থৈ যাওঁ তো ফ্ৰেণ্ডছ ইয়াত কি ধুনীয়া বতাহ বলিছে আপোনালোকে মোৰ এয়া চুলি দেখিছে নহয় এয়া চব কি ধুনীয়াকৈ বলি আছে বতৰটো বেয়া বৰষুণ আহি আছে বেছি সময় থাকিব নোৱাৰোঁ গতিকে এতিয়া যাওঁ ঘৰলৈ আৰু ঘৰলৈ গৈ কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই যাম গতিকে ভিডিঅ'টো তো ফ্ৰেণ্ডছ এইফালে দেখিছে নহয় নদীত চবফালে কাম চলি আছে শিল বালিৰ তো এইফালে মহল তাতো কাম চলি আছে ঢেৰ কাম চলি আছে কামেই কাম আমি ঘৰলৈ আহি আছোঁ তো ৰাস্তা মুখত আপোনালোককো দেখাই আহি আছোঁ চাওকচোন কি ধুনীয়া ৰাস্তা এইটো একদম PWD অৰিজিনেল PWD শিলগুটিৰে এইফালে আছে আমাৰ গৰুখিনি ইয়াতে খাই আছে ধুনীয়াকৈ আগলৈ আছে এইফালে চাওকচোন শিল বালি কেনেকুৱা দম দম বনাই থৈছে একদম মই দূৰৰ পৰা কৰি আছোঁ সেইকাৰণে এইফালে ৰাস্তা এইফালে মাতাশ্ৰী গৈ আছে আগে আগে এইফালে গৰু ঘাঁহ খাই আছে চাওকচোন কি ধুনীয়া বতাহ বলিছে গছ গছনিৰ পৰা হিলি আছে ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশত আহিলে একদম মন প্ৰাণ ভৰি যায়গৈ গতিকে আপোনালোককো ভাবিলে এবাৰ দেখাই দিওঁগৈ তো ফ্ৰেণ্ডছ এইজোপা হৈছে কচু গছ মানে জোপা নহয় আচলতে মই আপোনালোকক দেখাম কচু খেতি এই ডৰা কচু খেতি এইফালে খুব সুন্দৰকৈ কচু খেতি আছে সেইফালে বহুত আছে এইফালে আগফালেও আছে বহুত কচু খেতি আছে ইয়াত ৰাইজে কচু খেতি কৰিছে মই কচু খাই ভাল পাওঁ বহুত ভাল পাওঁ সেইকাৰণে ভাবিলোঁ কচু গছকেইজোপি আপোনালোককো দেখাই দিওঁ চাওকচোন কি ধুনীয়া বতাহত কচু গছজোপি কেনেকৈ হিলিছে সুন্দৰ এটা পৰিৱেশ গাঁৱৰ পৰিৱেশ ফ্ৰেণ্ডছ এইয়া লাইন লাইনকৈ চাওকচোন কচু ৰুই থৈছে এইফালে বিভিন্ন খেতি ৰাইজৰ পৰা খেতি আছে এয়া চাওক দাংবডি লাগি আছে ধুনীয়াকৈ তো ইয়াৰ মাজতে ময়ো বতাহ খাই খাই ঘূৰি ফুৰিছোঁ কি সুন্দৰ পৰিৱেশ আজি ভাবিছোঁ ঘৰলৈ নাযাওঁ মই বেলেগকৈ পঠাই ঘূৰিয়ে পাৰ কৰি দিম ধুনীয়াকৈ তো ফ্ৰেণ্ডছ মই এতিয়া চুৰ কৰিবলৈ যাম চুৰ মানে চিনি পাওঁ মই গাঁৱৰে মামা এজনৰ হয় তো এইটো কোমল দাংবডি 8ডাল ছিঙি লৈ আহিছোঁ খুব সুন্দৰ আগতে আমি সৰু থাকোঁতে এনেকৈ কোমল দাংবডিবোৰ তাকে সৰু কালক অকণমান মনত পেলাওঁ আপোনালোকে এনেকৈ সৰু দাংবডিবোৰ চিঙি কোনে খাই জনাব দেই ৰাস্তাতে আকৌ পালোঁ ভেকুৰী গছজোপা চাওকচোন এয়া ভেকুৰী গুটি কি ধুনীয়াকৈ লাগি আছে ভাবিলোঁকে এইটামান আজি ছিঙি লৈয়ে যাওঁ ভেকুৰী খাম এইয়া চাওকচোন কি ধুনীয়া তো এয়া ভেকুৰীখিনি ছিঙি লৈ যাম আজি ভাতৰ লগত আজি ভেকুৰী তিতা খাম এইবোৰ খাব লাগে ভাল এয়া সেইফালে আৰু আছে ঢেৰ আছে থোপা আছে অঁ সেয়া থোপা আছে ছিঙি লওঁ
গজা লাগে হালধি পানী আনিব লাগে যা চিং ফুল আছে চাবি দেই এনেকৈ যদি ওলাই আহোঁতে চব্জি তৰকাৰী চব পায়ে যাওঁ তেতিয়াহ'লে আৰু হৈ যাব ন মা পৰুৱা আছে ন মা হৈ যাব ন হৈ যাব মা ডাঙৰ ডাঙৰ পৰুৱা আছে কিয় পেলাই দিলোঁ ডাঙৰ ডাঙৰ পৰুৱা আছে পৰুৱাকেইটা আঁতৰাই লওঁ ধুমেই দে বালিত পেলালোঁ একো নহয় উপায় নাই ন পৰুৱা কামুৰি দিব এই মস্ত মস্ত হেৰি দিব এইটো কলা কলা পৰুৱা চলো যায়গা কি ধুনীয়া আমাৰ গাঁৱৰ ৰাস্তা A few moments later. তো ৰাতিপুৱা চাহ খাবলৈ ৰেডি হৈ গৈছে এয়া দেখিছে নহয় কি কি লৈ লৈছোঁ এইবোৰ আজি মিলাই পেলাই একদম মস্তিকৈ বনাম এইফালে আছে পিঁয়াজ আকৌ আছে নেমু এইফালে আছে মগু এয়া ধুনীয়াকৈ গজালি ওলাই গৈছে তাৰপিছত এইফালে আছে শুকান বুট এই মিমি ভুজিয়া মুড়ি এই গোটেইখিনি ইয়াতে জলকীয়া চলকীয়া দি পেলাই খুব সুন্দৰকৈ এইখিনি মিলাম এতিয়া এয়া মান ধনিয়া লৈ ল'লোঁ একদম ইয়াত দিম এতিয়া পিঁয়াজ এই জলকীয়া কমকৈ লৈছোঁ এইখিনি ৰাতিপুৱাতে ইমান বেছি জ্বলা খোৱা ভাল নহয় সেইকাৰণে জলকীয়া লৈছোঁ তাৰপিছত এইখিনি এতিয়া গোটেইখিনি সুন্দৰকৈ মিক্স কৰিম তো ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ কোনে কোনে খাই ভাল পায় জনাবচোন মই হ'লে বিৰাট বেছি ভাল পাওঁ এইটো মোৰ বিৰাট ফেভৰেট হয় মই প্ৰায়ে খাওঁ মানে এনেকৈ তো ভাবিলোঁ আজি আপোনালোককো দেখাই দিওঁ এইফালে গৰু গাই দিয়ে ধুনীয়াকৈ গা পা ধুই আজৰি হৈ ল'লোঁ আজৰি হৈ এতিয়া ব্ৰেকফাষ্ট এইটোৰে কৰিছোঁ তাৰপিছত আৰু দিনটো কি ক'ত কেনেকৈ কি হয় আপোনালোকক গোটেইখিনি দেখাই যাম এই নেমু অকণমান বাছ নেমু অলপ দি অঁ এইখিনি মিলাবলৈ আছেই এয়াও মিলাম লাহে লাহে তো আপোনালোকে ভিডিঅ'টো চাই A few moments later. গৰু গাই দি আহি মানে ব্ৰেকফাষ্ট কৰি মেলি আজৰি হৈ ল'লোঁ তাৰপিছত দিনৰটো খাবই লাগে এতিয়া দিনৰ সাজত আজি স্পেচিয়েল কিবা এটা আছে আপোনালোকক মই দেখাই আছোঁ মানে মোৰ মানে চবৰে ফেভৰেট গোটেই অসমবাসী ভাৰতবাসী কত ইণ্টাৰনেশ্যনেল চবৰে ফেভৰেট আৰু নাজানো কাৰ কাৰ ফেভৰেট কিন্তু মোৰ বহুত বেছি ফেভৰেট হয় গতিকে খানাটো কি হয় এবাৰ দেখাই দিছোঁ আপোনালোকক চাওক এইটো পঁইতা ভাত কালি ৰাতিৰ ভাত একদম ধুনীয়াকৈ পানী দি থৈ দিছিলোঁ পঁইতা ভাত ধনিয়া এইটো ভোট জলকীয়া পিঁয়াজ নেমু মিঠাতেল দি দিছোঁ নিমখো দিম তাৰপিছত এইফালে এইখন পঁইতা ভাতৰ লগৰ সঁজুলিখিনি চাওক কি কি আছে এয়া আছে কচু ভাজি এয়া দাইল পিটিকা দাইল চাটনি এয়া হৈছে গাজ টেঙা এয়া হৈছে আলু পিটিকা এয়া হৈছে কঁঠালগুটি পিটিকা নেমু এইটো হৈছে ভেকুৰী এইটো যে তিতা ভেকুৰী ফ্ৰাই আৰু এইফালে মাছ ফ্ৰাই তো ফ্ৰেণ্ডছ আজি এই থালিখন মুখত পানী ওলাইছে দেখিছেনে মই ৰ'ব পৰা নাই মানে মই এই থালিখন ফিনিছ কৰি ল'ম আৰু তাৰপিছত আপোনালোকক কৈ আছোঁ আজি কেনেকৈ হ'ল কি হ'ল কেনে লাগিল গোটেইখিনি জনাই আছোঁ মই এতিয়া খাই লওঁ দেই এইফালে লৈ লৈছোঁ তেতিয়াহে ল'বলৈ পিটিক সুবিধা হ'ব জিভা পানী পৰি গৈছে সঁচাকৈ খুব ধুনীয়া লাগে এইটো ভোট জলকীয়া সানি লওঁ অলপ কৃষ্ণ তাৰ ভিতৰত কি খাম আৰু চব খাম নাফালে পাওঁ চব খাম চব টেষ্টি ভেকুৰীটো খাই দেখাওঁ আগতে এইটো তিতা হয় এবিধ তিতা খাব লাগে খালে ভাল ইমান অত্যন্ত তিতা নহয় মানে আমি বইল কৰি পেলাই পানীটো পেলাই তাৰপিছত ফ্ৰাই কৰিছোঁ সেইকাৰণে তিতা অলপ কম হৈছে এয়া হৈছে কচু ভাজি এইবিলাক ঘাম বৈ গৈছে দেখিছে নহয় ফ্ৰেণ্ড তথাপিও খাই আছোঁ খামেই খাব লাগিবই তুমি খাইছানে নাই বাইদেউ
খাইছোঁ একদম ধুনীয়া লাগিছে খাবলৈ এয়া মাছ মাছৰ কণী কঁঠাল গুটি মজা